গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ নমস্কাৰ শ্ৰদ্ধাৰ বিচাৰ মণ্ডলী আৰু দৰ্শক বৃন্দ মই হৈছোঁ শিৱসাগৰৰ কণমানি তানায়া দেশিনী চেতিয়া মোৰ বয়স হৈছে 6 বছৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই ছবি আঁকি ভাল পাওঁ আৰু লগতে নাচিও ভাল পাওঁ মই আজি পৰিধান কৰিছোঁ পৰম্পৰাগত মণিপুৰী সাজপাৰ মই এইখন পিন্ধি আছোঁ ফানেক মই হাতত লোৱা হৈছে ইনাপি মই মূৰত পিন্ধা হৈছে কাজেংলি মই ডিঙিত পিন্ধা হৈছে থাপাক ধন্যবাদ শুভ সন্ধিয়া নমস্কাৰ মোৰ নাম অবিস্পা চেতিয়া মোৰ ঘৰ কুলিবাৰী হাঁহচৰাই মই আজি ভৱন নিৰ্মাণৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী মোৰ ঘৰ লকটা বৰবিয়াল গাঁৱত মই নাচি আৰু গান গাই ফেশ্বন শ্ব' কৰি ভাল পাওঁ মই আজি পাটৰ মেখেলা চাদৰ পিন্ধি আহিছোঁ ধন্যবাদ Thank you. এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কাব্যশ্ৰী দিহিঙীয়া কাব্যশ্ৰী দিহিঙীয়া Thank you. এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অংশুমান বৰা Thank you. এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ পাহি চেতিয়া পাহি চেতিয়া আমি ভাৰতৰে উত্তৰ পূৰ্বাঞ্চল দ্বিতীয় প্ৰতিযোগী নম্বৰ 2
আছো খেলুৱা গাঁৱত ধন্যবাদ জয় আই অসম Contestant number 6. নমস্কাৰ আজি সভাৰ বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত থকা সমূহ দৰ্শকবৃন্দ মই ঐতিহাসিক বুৰঞ্জী পবিত্ৰ শিৱসাগৰ জিলাৰ জীয়ৰী শ্ৰীমতী ভাগ্যশ্ৰী বুঢ়াগোহাঁই মই দ্বিতীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মই পঢ়াৰ লগতে আৰু নৃত্য আৰু সৌন্দৰ্য প্ৰতিযোগিতা চৰ্চা কৰি খুবেই ভাল পাওঁ ধন্যবাদ শুভ সন্ধিয়া জয় আই অসম Joy Ayako. Ever next contestant number 7. মই ঐতিহাসিক বুৰঞ্জী প্ৰশিক্ষৰ জীয়ৰী নিশা কোঁৱৰ মই তিতাবুকুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মোৰ অভিৰুচি বুলিবলৈ বহুত তাৰ ভিতৰতে মই গীত আৰু সৌন্দৰ্য প্ৰতিযোগিতা চৰ্চা কৰি খুবেই ভাল পাওঁ শুভ সন্ধিয়া জয় আই অসম Your person প্ৰতিযোগী contestant number 8. Please come. মই নাজিৰা গুৰুকুল বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী মই মোৰ অভিৰুচি বুলি ক'বলৈ বহুত তাৰে ভিতৰত মই সৌন্দৰ্য চৰ্চা কৰি খুবেই ভাল পাওঁ ধন্যবাদ Contestant number 9. Next contestant number 10.
সমূহ দৰ্শক মণ্ডলীলৈ স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰীমতী উৰ্মি বৰা। মই ঐতিহাসিক ব্ৰঞ্জী প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ বাক্সু জীয়ৰী। মই তিতাইপুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই পঢ়া শুনাৰ লগতে নৃত্য আৰু অভিনয় কৰি খুব ভাল পাওঁ। ধন্যবাদ। জয় আই অসম। Next contestant number 11. Please come. মই শিৱসাগৰ জিলাৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে বহুতো। তাৰ ভিতৰতে মই নৃত্য আৰু পঢ়া শুনা কৰি ভাল পাওঁ। Thank you. Contestant number 12. Please come to the stage. আমাৰ ডেকা ল'ৰাটো ক'ত আছে? অলপ চিঞৰ বাখৰ হ'ব লাগে, উকি চুকি মাৰিব লাগে। নমস্কাৰ শ্ৰদ্ধা বিচাৰক মণ্ডলী আৰু ইয়াত উপস্থিত দৰ্শকবৃন্দ। মোৰ নাম শ্ৰীমতী সুহানী গগৈ। মই বিদ্যাভৱন ডিমৱালৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মোৰ অভিৰুচি হৈছে মই নাচি ভাল পাওঁ, মই গান গাই ভাল পাওঁ আৰু মই মডেলিং খুবেই ভাল পাওঁ। মোৰ ঘৰ শিৱসাগৰ জিলাৰ হাৰিপৰা দৌৰি গাঁৱত। ধন্যবাদ। Thank you. Next contestant number 13. Please come to the stage. বৃন্দলৈ মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰীমতী নয়না দুৱৰী। মই বিদ্যাভৱন ডিমৱালৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মোৰ ঘৰ শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ বাক্সু দুৱৰী গাঁৱত। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই নৃত্য কৰি ভাল পাওঁ, অভিনয় কৰি ভাল পাওঁ আৰু লগতে মই সৌন্দৰ্য চৰ্চা কৰি খুবেই ভাল পাওঁ। ধন্যবাদ। জয় আই অসম। Thank you. Next contestant number 14. Namaskar, my name is Pratiksha Gogoi. I am in school of class 5
পঢ়োঁ ধন্যবাদ Thank you. আগৰ পৰা যোৱাই ফালে আগৰ পৰা যাব লাগিছিল। Next contestant number 15. নমস্কাৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ বেতবাৰী জীয়ৰী মই শ্ৰীমতী পূজা দিহিঙীয়া মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী মোৰ অভিৰুচি হৈছে নৃত্য পৰম্পৰাগত সাজ পোছাক প্ৰতিযোগিতাত এয়া মোৰ প্ৰথম খোজ হয়তো সেইবাবে এই প্ৰতিযোগিতাৰ নিয়মসমূহ মই নাজানিব পাৰোঁ সদৌ শেষত আপোনালোকৰ এই সন্ধিয়াটি যাতে শুভ হওক তাৰে কামনাৰে ধন্যবাদ জয় অসম Next contestant number 16. নমস্কাৰ মোৰ সন্মানীয় বিচাৰক মণ্ডলী তথা উপস্থিত দৰ্শকবৃন্দ মোৰ নাম শ্ৰীমতী ৰাজলক্ষী বৰুৱা মই শিৱসাগৰ হাঁহচৰাৰ কণমানি মোৰ অভিৰুচি বুলিবলৈ মই নাচি আৰু ছবি আঁকি খুবেই ভাল পাওঁ ধন্যবাদ শুভ সন্ধিয়া জয় আই অসম Thank you. Contestant number 20.